নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৰিকৈ হ'লেও আপোনালোক সকলোলৈকে ইংৰাজীৰ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাচিছোঁ। মই নতুনকৈ খোলা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চেনেলটোৰ নাম পূৰ্বী ব্লগছ আছাম। আৰু ইউটিউব চেনেলটো যে সুন্দৰভাৱে মই আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোৰে পৰা মই সহায় বিচাৰিছোঁ। মই আজি হনুমান মন্দিৰ আহিছোঁ। ভাবিছোঁ ফাৰ্ষ্ট ব্লগটো আজি হনুমান মন্দিৰৰ পৰাই ব্যৱহাৰ কৰোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া মই আহি ঘৰ পাই গ'লোঁ। ঘৰ পাই ভাবিলোঁ কফি ব্যৱহাৰ কৰি আজি কাপকেক কেইটামানকে বনাওঁ ঘৰতে খাবলৈ। এয়া মিক্সি জাৰটোত এয়া হাফ কাপ গাখীৰ দিছোঁ, 1/4 কাপ অইল দিছোঁ, হাফ কাপ পাউডাৰ চুগাৰ দিছোঁ। আৰু এই যে কফি ব্যৱহাৰ কৰিম কৈছিলোঁ, এইটো 10 টকীয়া পেকেট দেখিছেনে? মই 2 স্পুন দিছোঁ। আপোনালোকক দেখুৱাবৰ কাৰণে মই জুখি দিছোঁ, কিন্তু আপোনালোকে যদি ভাবে গোটেইটো দি দিওঁ, গোটেইটো একেবাৰে দি দিব পাৰে। চাওকচোন মই গোটেইখিনিয়ে দিছোঁ, খালি আপোনালোক দেখাবলৈ জুখি দিছোঁ। এয়া এতিয়া মই 1 বা 2 মিনিটৰ কাৰণে মিক্সিত দি ল'ম, মিলাই ল'ম। তাৰপিছত মই এটা বাউললৈ উলিয়াই ল'ম ধুনীয়াকৈ। এয়া চাওকচোন কিমান ধুনীয়াকৈ মিলি গৈছে। ইয়াৰ আপোনালোকে হেণ্ড ব্লেণ্ডাৰ দি পেলাইও কৰিব পাৰে। মই এখন এতিয়া চালনী ল'ম। চালনীখনৰ ওপৰত এই শুকান বস্তুখিনি দি দিম। 1 কাপ ময়দা আৰু এই আমুল পাউডাৰ গাখীৰটো ব্যৱহাৰ কৰিম। এইটো অপশ্যনেল হয়, আপোনালোকে মন কৰিলে দিব পাৰে, মন নকৰিলে নিদিলেও কথা নাই। ইয়াত 3 টেবুলস্পুন স্পুন মই ব্যৱহাৰ কৰিছোঁ। এইটোও ঠিক একেই, এইটো 10 টকীয়া পেকেট। আপোনালোকে জোখ নকৰাকৈও গোটেইটো একেবাৰে ঢালি দিব পাৰে। এতিয়া বেকিং চ'ডা দিম 1/4 টিস্পুন আৰু এইটো বেকিং পাউডাৰ, এইটো 1 টিস্পুন বেকিং পাউডাৰ দিম। এইখিনি এতিয়া চাবচোন মই কিমান ধুনীয়াকৈ চালি ল'ম। চালি ল'ব এইটো কাৰণেই লাগে, যদি কিবা গোটা থাকে তেতিয়াহ'লে চালনীখনত ৰখি যায়। এয়া চাওকচোন এতিয়া মই হেণ্ড ব্লেণ্ডাৰডাল দি কি ধুনীয়াকৈ মিলাইছোঁ। এয়া চাওকচোন এইটো মিলাই ল'ব ধুনীয়াকৈ। আপোনালোকে খালি এফালেই মিলাব, সোঁফালে ঘূৰালে সোঁফালে আৰু বাওঁফালে ঘূৰালে বাওঁফালে। আপোনালোকে যদি দুইফালে হেণ্ড ব্লেণ্ডাৰডাল ঘূৰাই তেতিয়াহ'লে আপোনালোকৰ বেটাৰটো বহি যাব আৰু আপোনালোকৰ কেকটো ফ্লাফি নহ'ব। এয়া চাওকচোন মই এতিয়া কাপকেককেইটা দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এয়া সুন্দৰভাৱে পাৰি এয়া মই এতিয়া এটা এটাকৈ দি যাম। এয়া চাওক মই এতিয়া ভেনিলা এচেঞ্চ দিছোঁ 1 টিস্পুন দি মিলাই ল'ম। এতিয়া আকৌ মই ইয়াত ধুনীয়াকৈ ভিনেগাৰ দিম। ভিনেগাৰো ঠিক একেই 1 টিস্পুন দিম। আপোনালোকে ভেনিলা এচেঞ্চটো মই যে মিক্সিত দিছিলোঁ বেটাৰটো তেতিয়াও দি দিব পাৰে। এয়া চাওক খালি ভিনেগাৰটো দি আপোনালোকে বেছি সময় বিট নকৰিব। বেছি সময় বিট কৰিলে সেই একেই হ'ব, কেকটো ফ্লাফি নহ'ব। এয়া মই সুন্দৰভাৱে এতিয়া দি ল'ম। চাবচোন এইটো মোৰ 6টা কাপকেক হৈছে, কিন্তু আপোনালোকে এইটো এটাতে দি থওঁ বুলি ক'লেও দিব পাৰে। এটা কেক টিনতেও যদি ভাবে মই ডাঙৰকৈও বনাই থওঁ তেনেকৈও দি থ'ব পাৰে। মই ভাবিলোঁ আজি কাপকেক বনাওঁ বুলি, সেইকাৰণে মই কাপকেক 6টা হৈছে। সৰহ সৰহকৈ দি দিছোঁ 6টা, আৰু ঘৰতে খাবলৈহে বনাইছোঁ। এতিয়া ওপৰতে মই চকলেট চিপ্ছ দি পেলাই মই ধুনীয়াকৈ গাৰ্নিছ কৰি দিম। এয়া ল'ৰা ছোৱালীয়ে খাই যে ইমান ভাল পায় এই কেকটো, আৰু ডাঙৰেও ভাল পায়, কিন্তু হ'লেও ল'ৰা ছোৱালীয়ে বেছি ভাল পায় আৰু। এয়া চাব এতিয়া মই ধুনীয়াকৈ এতিয়া দুবাৰ টেপ কৰি দিছোঁ, কিবা যি বাবলছ থাকে ওলাই যাব। এতিয়া মই অ'ভেনত দিম। এতিয়া অ'ভেনটো মই 180 ডিগ্ৰীত 10 মিনিটৰ বাবে ফ্ৰী হিট কৰি থৈছোঁ। সেইটো আপোনালোকক দেখুৱাবলৈ নহ'লে। এয়া এতিয়া মই ধুনীয়াকৈ দি লৈ এয়া মই এতিয়া টাইমাৰটো ছেটিং কৰিম। এতিয়া চাওকচোন মই কিমান টাইম দিওঁ। এয়া মই এতিয়া 15 মিনিট ছেটিং কৰিম। হয়তো 15 মিনিটত নহ'বও পাৰে কেতিয়াবা, কিন্তু মাজতে চেক কৰিম যে যদি লাগে আকৌ দি দিম। এয়া ষ্টাৰ্ট বুটাম টিপি দিলোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ ঘূৰি আছে। এয়া চাওক ইমান ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই চেক কৰি ল'ম। চাবচোন চেক কৰিবলৈ আপোনালোকে টুথপিক ব্যৱহাৰ কৰিব পাৰে, নহ'লে নাইফো ব্যৱহাৰ কৰিব পাৰে। মই মানে শলা এডালেই ব্যৱহাৰ কৰিছোঁ আৰু। এয়া চাব দেই, এতিয়া মই কি ধুনীয়াকৈ চাম। এয়া যদি আপোনাৰ লাগি আহে শলাডালত, তেতিয়া আকৌ আপোনালোকে আকৌ ব্ৰেক হ'বলৈ দিব লাগিব। আকৌ এয়া মোৰ অলপ অলপ লগা যেন হৈছে যে মই আকৌ অকণমান সময় দি দিম। এয়া এতিয়া যে এই 1 মিনিট 2 ছেকেণ্ড আছে, এইকণ দিলেই হৈ যাব। এয়া মই আকৌ ষ্টাৰ্ট বুটাম টিপি দিম। এয়া চাওক কি সুন্দৰকৈ কাপকেক ৰেডি হৈ গ'ল। আপোনালোকে দেখি খাওঁ খাওঁ লাগিছেনে? এয়া চাওক কিমান ধুনীয়া স্পঞ্জি হৈছে দেখিছে? মই এতিয়া আপোনালোকক ফালি দেখাই আছোঁ, হ'ব দেই। এয়া চাওক আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল বাটনটো দবাই থ'ব। এয়া চাওক কিমান সুন্দৰ হৈছে। আজিলৈ বাই বাই।